মোৰ মায়ে কেতিয়া মন্ত্ৰী থাকোঁতে মোক গেছৰ এজেঞ্চি পেট্ৰল পাম্প এইবিলাক আমাক দি থোৱা নাই উপহাৰ একো ব্যৱসায় বাণিজ্য নাই এতিয়া চাওক মানুহে হাইৱেত মাটি কিনিছে মই চিন্তা কৰি আছোঁ হাজোৰ ক'ত পানী থকা মাটি য'ত সস্তা সেইটো বিচাৰি আছোঁ চাওক মোৰ নিচিনা বিধায়কৰ কাৰণে হয়তো মানে অকণমান ভাল লগা কথা মই এইকাৰণে কৈছোঁ যে আমাৰ কোনো বাহিৰা পইচা নাই না গেছ মোৰ মায়ে কেতিয়া মন্ত্ৰী থাকোঁতে মোক গেছৰ এজেঞ্চি পেট্ৰল পাম্প এইবিলাক আমাক দি থোৱা নাই উপহাৰ বা তেনেকুৱা কোনো ধৰণৰ মাৰ্কেট কমপ্লেক্স নাই বা একো ব্যৱসায় বাণিজ্য নাই গতিকে আমি অকল দৰমহাৰ পইচাৰে চলা মানুহ গতিকে বাঢ়িলে ভাল লাগে এতিয়া চাওক মানুহে হাইৱেত মাটি কিনিছে মই চিন্তা কৰি আছোঁ হাজোৰ ক'ত পানী থকা মাটি য'ত সস্তা সেইটো বিচাৰি আছোঁ গতিকে আমাৰ নিচিনা বিধায়কৰ কাৰণে যি নিজৰ দৰমহা পইচাৰে চলে বাঢ়িব লাগে বাঢ়িলে ভাল মোৰ মায়ে কেতিয়া মন্ত্ৰী থাকোঁতে মোক গেছৰ এজেঞ্চি পেট্ৰল পাম্প এইবিলাক আমাক দি থোৱা নাই উপহাৰ একো ব্যৱসায় বাণিজ্য নাই এতিয়া চাওক মানুহে হাইৱেত মাটি কিনিছে মই চিন্তা কৰি আছোঁ হাজোৰ ক'ত পানী থকা মাটি য'ত সস্তা সেইটো বিচাৰি আছোঁ চাওক মোৰ নিচিনা বিধায়কৰ কাৰণে হয়তো মানে অকণমান ভাল লগা কথা মই এইকাৰণে কৈছোঁ যে আমাৰ কোনো বাহিৰা পইচা নাই না গেছ মোৰ মায়ে কেতিয়া মন্ত্ৰী থাকোঁতে মোক গেছৰ এজেঞ্চি পেট্ৰল পাম্প এইবিলাক আমাক দি থোৱা নাই উপহাৰ বা তেনেকুৱা কোনো ধৰণৰ মাৰ্কেট কমপ্লেক্স নাই বা একো ব্যৱসায় বাণিজ্য নাই গতিকে আমি অকল দৰমহাৰ পইচাৰে চলা মানুহ গতিকে বাঢ়িলে ভাল লাগে এতিয়া চাওক মানুহে হাইৱেত মাটি কিনিছে মই চিন্তা কৰি আছোঁ হাজোৰ ক'ত পানী থকা মাটি য'ত সস্তা সেইটো বিচাৰি আছোঁ গতিকে আমাৰ নিচিনা বিধায়কৰ কাৰণে যি নিজৰ দৰমহা পইচাৰে চলে বাঢ়িব লাগে বাঢ়িলে ভাল ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা হীৰাৰে হওক সোণৰে হওক বা ৰূপৰে হওক শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম